हेलो एभ्रिवान की खबर आपनालोकर आशा करूँ सकलोटी भाले कुशले आछे। आमी আজি ওলাইছো सिनेमा চাবলৈ বুলি। আগতে মই কেতিয়াও এনেদৰে সিনেমা হলত সিনেমা চাই পোৱা নাই, এইবাৰেই প্ৰথম ডক্টৰ বেজবাৰুৱাখন চাবলৈ বুলি ওলাইছো। বহুতৰে মুখত শুনি আছিলো, হেতু ভাবিলো আকৌ চাই অহা হওক। ইয়াত যেহেতু দেখুৱাই আছে, ইয়াৰ ওচৰতে থকা ইনৰবিট মলটোত দেখুৱাই আছে হেনো, সেয়ে আমি দুইজন ওলালো সিনেমা চাবলৈ বুলি। মলটো আচলতে বহুত বেছি ডাঙৰ হয়, ভিডিঅ' কৰিব নোৱাৰিলোঁ। আমাৰ মানে তাত পোৱালে 7:40 মান হৈ গ'ল। 8টা বজাৰ পৰা যিহেতু ফিল্মখন ষ্টাৰ্ট হ'ব, সেয়েহে আৰু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কিন্তু কেতিয়াবা গ'লে নিশ্চয় দেখুৱাম। আমি হলত গৈ পালোগৈ, কিন্তু মানুহ এটাও নাই, অকল আমি দুটাই আছিলোঁ। পাছত যেনিবা আৰু 15জনমান মানুহ হ'লগৈ। ফিল্মখন চাই মই বহুত বেছি ভাল পালোঁ। সকলোৰে অভিনয় বহুত বেছি ভাল হৈছে। আপোনালোকে যদি এতিয়ালৈকে নাই চোৱা তেতিয়াহ'লে চাবগৈ। আকৌ নতুন এটা ভিডিঅ' সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে ইমানতে ভিডিঅ'টি সামৰণি মাৰিছোঁ।